ওয়েলকাম টু মাই ইউটিউব চেনেল কৃষ্ণ ব্লগ। মই আজি আপোনালোকক লকডাউনৰ বিষয়ে কিছুমান অলপমান কথা কম যে লকডাউনটো বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ আকৌ 16 দিন যে আপোনালোকেতো 21 দিনত আজি 19 দিন হ'ল 19 দিনটো ভালদৰে কটাই আছে, আকৌ 16 দিন কটাব লাগিব। যিটো আমাৰ কৰোণা ভাইৰাছ সেইটো আমাৰ আগতকৈ অকণমান কমিলেও আমি সেইটো দিনখিনি আমাৰ য'ত গাড়ী মটৰ সকলোৱে বন্ধ কৰাৰ কাৰণে হয়তো কমিছে, আৰু পুলিচ প্ৰশাসন ডক্টৰ নাৰ্ছ সকলো আমাক এই বেমাৰ আমাক কৰিছে কাৰণে হয়তো আমাৰ সিহঁতক আমি ধন্যবাদ জনাইছোঁ। আকৌ যিটো বেমাৰ হৈছে বেমাৰৰ কাৰণে আপোনালোকে আকৌ 16 দিন আপোনালোকে ঘৰত থাকি সুস্থ ৰাখিব লাগিব, সুৰক্ষা ৰাখিব লাগিব। হয়তো বেমাৰটো ইয়াৰ বাবে হয়তো বেমাৰটো ধ্বংস হ'ব পাৰে, গতিকে আপোনালোকে বাহিৰত নোলাব। এই 19 দিন যেনেকৈ কটাইছে এই আকৌ 16 দিনে কটাওক। চৰকাৰে যিখিনি কৰিছে আমাৰ ভালদৰে কৰি আছে, চৰকাৰে কিছুমান হাতত পদক্ষেপ লৈও আছে, তথাপিতো আমি মানিব লাগিব। এই বেমাৰটোক আমি মুক্ত হোৱাৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিব লাগিব। এই 16 দিন যি কৰিছে আকৌ 16 দিন আমি কাটিব লাগিব। আপোনালোকে কষ্ট কৰক, ঘৰত থাকক, সুৰক্ষা থাকক। আকৌ এই 16 দিনৰ পৰা আৰু অসম চৰকাৰেও আমাক হয়তো এই 19 দিনত আমাৰ বহুত মানুহৰ অসুবিধা হৈ আছে, যেনেকৈ ঠেলাৱালা ৰিক্সাৱালা দিন হাজিৰা কৰাৰ লগত অসুবিধা হৈছে। অসুবিধা হ'লেও চৰকাৰৰ পৰা কিছুমান সাহাৰ্য দি আছে। আকৌ চৰকাৰে এটা ঘোষণা কৰিছে যে যিবিলাক চাকৰি কৰা লোক আছে তেওঁলোকক কিছুমান সাহাৰ্য দিবলৈ আশা কৰিছিল, কিন্তু সাহাৰ্য দিও আছে, কিছুমানে সাহাৰ্য পায়ো আছে। গতিকে এই 16 দিন আকৌ আপোনালোকে মানি চলক। এই 16 দিনত আমাৰ 19 দিন মানিছে আৰু 16 দিন মানি চলক। গতিকে আৰু বেছি নকওঁ। গতিকে যিখিনি এই 16 দিন থাকি প্ৰকৃতিৰ মাজত থাকি আপোনালোকে যেনেকৈ 19 দিন কটালে এই প্ৰকৃতিৰ মাজত থাকক, আমাৰ দেশখন বচাওক, সুৰক্ষা থাকক। জয় অসম, ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।